ষ্টেট উদ্যম সমাগম যাক স্বদেশী মেলাও বুলিও কোৱা হৈছে 3 তাৰিখৰ পৰা 9 তাৰিখলৈ 7 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। এইখন হৈছে আমাৰ ষ্টেট লেভেলৰ এখন স্বদেশী মেলা, য'ত আমাৰ মানে 5খন ডিষ্ট্ৰিক্ট জড়িত হৈ আছে। 5খন ডিষ্ট্ৰিক্ট বাক্সা, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং। গতিকে এই 5খন ডিষ্ট্ৰিক্ট মিলাই আমি 105খন ষ্টলৰ ইয়াত ব্যৱস্থা কৰা হৈছে। বিভিন্ন উদ্যোগীসকল আহিছে, বিভিন্ন বস্তু লৈ আহিছে। গতিকে মই ভাবোঁ আমাৰ এই যে উদ্যোগীসকল আহিছে তেওঁলোকক সামগ্ৰীসমূহ মই ভাবোঁ বিজনীবাসী ৰাইজে আঁকোৱালি ল'ব আৰু তেওঁলোকৰ ইয়াতে যদি বিক্ৰী হয়, ভাল বিক্ৰী, ভাল সঁহাৰি পায় বিজনীবাসী ৰাইজৰ পৰা, তেওঁলোকে বহুত আগুৱাই যাব পাৰিব। এই যে ষ্টেট উদ্যম সমাগম স্বদেশী মেলা, এইটো মানে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰেম্প নামৰ, ৰেম্প হৈছে ৰেইজিং এণ্ড এক্সিলাৰেটিং MSME পাৰফৰ্মেঞ্চ। তাৰমানে এই ক্ষুদ্ৰ উদ্যোগবিলাকৰ পাৰফৰ্মেঞ্চ এক্সিলাৰেট কৰক, পাৰফৰ্মেঞ্চ তাৰমানে ত্বৰান্বিত কৰিবৰ কাৰণে। যিটো ত্বৰান্বিত কেনেকৈ হ'ব, আমাৰ মাৰ্কেট এখন লাগে, বজাৰ এখন। চব গোটেইখিনি উদ্যোগকে বজাৰ যেতিয়া পাব, বজাৰ পোৱাৰ লগে লগে তেওঁলোকে আগুৱাই যাব পাৰিব। মেইন কথা হৈছে বজাৰ। এতিয়া তেওঁলোকে চাওক, তেওঁলোকৰ লেভেলত যিখিনি প্ৰডাকশ্যন কৰিব পাৰে উদ্যোগজাত সামগ্ৰী, তেওঁলোকে প্ৰডাকশ্যন কৰি আহিছে। এতিয়া আমাৰ দায়িত্ব, আমাৰ ডিপাৰ্টমেণ্টৰ ফালে ইণ্ডাষ্ট্ৰিজ, কমাৰ্চ ডিপাৰ্টমেণ্ট আৰু পাব্লিক এণ্টাৰপ্ৰাইজ আৰু আছাম স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন গুৱাহাটী, এই দুয়োটা অৰ্গেনাইজেশ্যনৰ যৌথ উদ্যোগত এই প্ৰগ্ৰামটো কৰা হৈছে। আৰু এই প্ৰগ্ৰামটোৰ মুখ্য উদ্দেশ্যই হৈছে বজাৰ এখন দিয়া ক্ষুদ্ৰ উদ্যোগক। বিভিন্ন ধৰণৰ উদ্যোগী, তেওঁলোক বাঁহ বেতৰ পৰা অসমীয়া গহনা, তাৰপিছত আমাৰ হেণ্ডলুম ছেক্টৰো আছে, ফুড প্ৰচেছিং আছে, আচাৰৰ পৰা বিভিন্ন ফেনাইল, কেমিকেল প্ৰডাক্টছ, হাৰ্বেল প্ৰডাক্টছ, বিভিন্নখিনি আহিছে।